নমস্কাৰ, মই টি কাকতিয়ে কৈছোঁ। আজি মই আপোনালোকক গংগা আৰু শান্তনু ৰজাৰ বিষয়ে কিছু কথা আগবঢ়াবলৈ ওলাইছোঁ। শান্তনু ৰজা কোন আছিলে এই বিষয়ে আপোনালোকে সকলোৱে জনাটো দৰকাৰ। যে শান্তনু ৰজা আছিলে এজন তেওঁ স্বৰ্গৰ দেৱতা, আৰু শান্তনু ৰজাৰ দেউতাক যে আছিলে, শান্তনু ৰজাৰ দেউতাক আছিলে তেওঁ এজন স্বৰ্গৰ দেৱতাই আছিলে। গতিকে শান্তনু ৰজাই স্বৰ্গত থকা সময়ত তেওঁ যাকে চুইছিলে তেওঁৱে বৃদ্ধ, একেবাৰে আলৰ বৃদ্ধ এজনো মানে ডেকা হৈ গৈছিলে। গতিকে আজি শান্তনু ৰজাই আজি গংগাক কেনেকৈ বিয়া কৰিলে বা গংগাক কেনেকৈ পালে এই বিষয়ে অলপ কিছু কথা আলোচনা কৰোঁ। গতিকে শান্তনু ৰজাৰ পিতৃ আছিলে প্ৰতীপ। গতিকে প্ৰতীপে যেতিয়া তেওঁ তপস্যা কৰিছিলে সেই সময়ত গংগা আহি উপস্থিত হৈছিলেহি। গতিকে গংগাই তেওঁৰ সোঁফালে আহি পেলাই বহি দিয়াৰ কাৰণে তেওঁ সুধিলে যে তুমি কোন? মই গংগা। গতিকে তোমাক কি লাগে? বোলে মই আপোনাক বিবাহ কৰিব খোজোঁ। গতিকে এই কথা যেতিয়া গংগাই প্ৰতীপক ক'লে, যে প্ৰতীপে তেতিয়া ক'লে যে মই তোমাক বিবাহ কৰিব নোৱাৰিম, কাৰণ মোৰ সন্তান যেতিয়া জন্ম হ'ব তোমাক তেওঁৱে বিবাহ কৰিব। গতিকে আজি প্ৰতীপৰ পুত্ৰ শান্তনু ৰজা জন্ম হৈছিলে। গতিকে শান্তনু ৰজা সেই স্বৰ্গৰ দেৱতা আছিলে। গতিকে শান্তনু ৰজা জন্ম হোৱাৰ পিছত এদিন তেনেকেই শান্তনু ৰজা নদীৰ পাৰত ঘূৰি থাকোঁতে গংগা আহি দেখা দিলে। গতিকে গংগা আহি দেখা দি পেলাই তেতিয়া শান্তনু ৰজাক প্ৰস্তাৱ দিলে যে মই আপোনাৰ লগত বিবাহ হ'ব খোজোঁ। তেতিয়া শান্তনু ৰজাই মান্তি হ'ল। মান্তি হৈ পেলাই তেওঁ ক'লে যে ঠিক আছে, হ'ব, মই তোমাক বিবাহ কৰিম। তেতিয়া গংগাই শান্তনু ৰজাক এটা চৰ্ত দিছিলে যে মোক আপুনি বিবাহ কৰিব ঠিকেই, কিন্তু মই যি কাম কৰোঁ আপুনি মোক বাধা দিব নোৱাৰিব। তেতিয়া শান্তনু ৰজাই মানি ল'লে। গতিকে শান্তনু ৰজাই মানি লোৱাৰ পিছত দুয়ো বিবাহ পাশত আবদ্ধ হ'ল। আৰু ঠিক তেনেকৈ গৈ গৈ সন্তান তেওঁৰ জন্ম হয়। শান্তনু ৰজাৰ সন্তান জন্ম হোৱাৰ পিছত গংগাই সেই সন্তান নি পেলাই নদীত পেলাই দিয়ে। ঠিক তেনেকৈ এটা দুটাকৈ, তিনিটা, চাৰিটাকৈ, পাঁচটা, ছটা, সাতটা সন্তান যেতিয়া গংগাই নষ্ট কৰিলে, গংগা পানীত পেলাই দিলে, তেতিয়া শেষৰ সন্তানটো যেতিয়া জন্ম হৈছিলে তেতিয়া শান্তনু ৰজাই বাধা দিলে। আৰু বাধা দিয়াৰ লগে লগে তেতিয়া সেই সন্তানটো নোহোৱা হ'ল আৰু গংগাও নোহোৱা হৈ গ'ল। গতিকে এতিয়া এই যে সাতটা সন্তান যে জন্ম হ'ল, এই সাতটা সন্তান কোন আছিলে, ক'ৰ আছিলে? গতিকে এই সাতটা সন্তান আছিলে এনেধৰণৰ যে শান্তনু ৰজাৰ দেউতাক প্ৰতীপৰ দেউতাক মহাভিষেকে এদিন ব্ৰহ্মাৰ সমাজত গৈছিলে, আৰু সেই সময়তে গংগাও গৈছিলে। গতিকে গংগা আৰু মহাভিষেক একেলগে আছিলে। সভাত থাকোঁতে হঠাৎ গংগাৰ গাৰ আঁচলখন খহি পৰিলে। বাকী দেৱতাসকলে যেতিয়া তলমূৰ কৰিলে, প্ৰতীপে মহাভিষেকে তলমূৰ নকৰিলে। নকৰাৰ কাৰণে গংগাই লাজ পালে, আৰু ব্ৰহ্মাই তেওঁক শাপ দি দিলে যে তুমি বৰ নিলাজ, গতিকে তুমি পাপ কৰিছা, গতিকে তুমি আকৌ পৃথিৱীলৈ যোৱা, পুণ্য কৰি পেলাই আকৌ স্বৰ্গলৈ ঘূৰি আহিবা। ঠিক তেনেকেই সভা শেষ হোৱাৰ পিছত মহাভিষেক আৰু গংগা একেলগে দুয়ো আহি আছে। আহি থাকোঁতে হঠাৎ ৰাস্তাতে 7জন বসু তাতে পৰি আছে। 7জন ল'ৰা তাতে পৰি আছে। কেনেকৈ পৰি থাকিলে, কিয় পৰি থাকিলে এই বিষয়েও জনাটো দৰকাৰ। যে সেই 7জন ল'ৰা যেতিয়া আহি আছিলে, ইফালে আমাৰ বশিষ্ঠ ঋষি তেওঁ গৈ আছিলে। বশিষ্ঠ মুনি যেতিয়া গৈ আছিলে থাকোঁতে তেতিয়া তেওঁলোকে বশিষ্ঠ মুনিক কিবা অকণমান অপমানসূচক কথা ক'লে। কথা কওঁতে তেতিয়া বশিষ্ঠ মুনিয়ে তেওঁলোকক শাপ দি দিলে যে তোমালোক মহা দুষ্ট, গতিকে তোমালোকক মই শাপ দিলোঁ। গতিকে সেইকাৰণে তেওঁলোকে তাতে পৰি থাকিলে। সেই যে গংগা আৰু মহাভিষেক আহি আছিলে, আহি থাকোঁতে তেতিয়া দুয়ো দুফালে গুচি গ'ল। গংগাই যিটো ৰাস্তা দি আহিলে, সেই যিকেইজন বসু পৰি আছিলে, সেইকেইজন বসু ল'ৰা আছিলে কোন? আকৌ স্বৰ্গৰ দেৱতা।
তেওঁলোক বসু আছিলে। গতিকে গংগাই আহি তেওঁলোকক লগ পালে, লগ পাই পেলাই সুধিলে যে তোমালোকে ইয়াত কিয় পৰি আছা এনেকৈ। তেতিয়া গংগাক তেওঁলোকে ক'লে, ল'ৰাকেইজনে ক'লে, বসুকেইজনে, যে আমাক মানে বশিষ্ঠ ঋষিয়ে লঘু দুখতে আমাক মানে শাপ দিলে, গতিকে এতিয়া আপুনি আমাক মানে উদ্ধাৰ কৰিব লাগিব। সেই বুলি পেলাই যেতিয়া গংগাক ক'লে, গংগাই কথাটো চিন্তা কৰি পেলাই বোলে ঠিক আছে হ'ব, মই তোমালোকক উদ্ধাৰ কৰিম, কিন্তু তোমালোকৰ ভিতৰৰ পৰা এজনক মই কিন্তু ৰাখিম। গতিকে এই কথাটো তেওঁলোকক ক'লে, তেওঁলোকেও কথাটো মান্তি হ'ল যে ঠিক আছে হ'ব আপুনি আমাক উদ্ধাৰ কৰক। তাৰপিছতে সেইকাৰণে সেই যে শান্তনু ৰজাৰ লগত যে বিয়া হ'ল, এটা এটাকৈ সন্তান জন্ম হয় আৰু নদীত পেলাই দিয়ে। তাৰমানে নদীত পেলাই দিয়ে মানে সেই দেৱতাকেইটাক উদ্ধাৰ কৰে। গতিকে এটা এটাকৈ তেনেকৈ পেলাওঁতে যেতিয়া 6 পুত্ৰ পেলাই দিলে, মানে 7ম পুত্ৰটো যেতিয়া মানে পেলাবলৈ নিয়ে, তেতিয়া শান্তনু ৰজাই বাধা দিয়াত অন্তৰ্ধান হ'ল। গতিকে সেই শান্তনু ৰজাই যেতিয়া বাধা দিলে, অন্তৰ্ধান হৈ গ'ল। তাৰপিছতে শান্তনু ৰজা অকলশৰীয়া হৈ গ'ল, কোনো নাই। তেনেকৈয়ে তেওঁৰ ৰাজশাসন চলাই আছে, চলি আছে, গৈ আছে। থাকোঁতে এদিন হঠাতে আকৌ সেই শান্তনু ৰজাই কি হ'ল যে তেওঁ শান্তনু ৰজাই মানে নদীৰ পাৰত ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতে তেতিয়া সৰু এটা ল'ৰা দেখা পালে। ল'ৰাটো যেতিয়া দেখা পালে, ওচৰ চাপি যোৱাৰ লগে লগে ল'ৰাটো নাইকিয়া হৈ গ'ল। যেতিয়া নাইকিয়া হৈ গ'ল, হোৱাৰ পিছতে তেওঁ ইফালে সিফালে চাই কাকো দেখা নাপায়। তেতিয়া গংগাই কি কৰিছে, সেই ল'ৰাটোক লৈ পেলাই নদীৰ পৰা ওলাই আহিছে। আহি পেলাই শান্তনু ৰজাক চমজাই দিছে যে তোমাৰে সন্তান হয়, গতিকে তুমি ইয়াক লৈ যোৱা। সেই সন্তানক শান্তনু ৰজাই লৈ আহিলে আৰু গংগা অন্তৰ্ধান হ'ল। হোৱাৰ পিছতে সেই শান্তনু ৰজাই যেতিয়া ল'ৰাটোক পোহপাল দি ডাঙৰ দীঘল কৰিলে, সেই ল'ৰাটোৰ নাম আছিলে দেৱব্ৰত। গতিকে সেই দেৱব্ৰত মানে শান্তনু ৰজাৰ ডাঙৰ পুত্ৰ। তাৰপিছতে তেনেকৈয়ে আছে, ৰজা চলি আছে, দেৱব্ৰতক লৈ চলি আছে। দেৱব্ৰত ডাঙৰ হৈ গ'ল। হৈ যাওঁতে আকৌ এদিন তেনেকৈয়ে শান্তনু ৰজাই মানে নদীৰ পাৰত ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতে তেতিয়া মানে খুব ধুনীয়া এটা গোন্ধ মানে তেওঁৰ নাকত লাগিলে। গতিকে তেওঁ সেই গোন্ধটো অনুসৰণ কৰি পেলাই গৈ দেখিলে এজনী বৰ ধুনীয়া ছোৱালী আছে। গতিকে ছোৱালীজনীক সুধিলে, পৰিচয় সুধিলে। ছোৱালীজনীয়ে তেতিয়া ক'লে যে মোৰ দেউতাৰ নাম আমুক, যে মোৰ দেউতাৰ নাম হ'ল ধ্ৰুৱৰাজ। গতিকে তেওঁ ধ্ৰুৱৰাজ ৰজাৰ ওচৰলৈ গ'ল। ধ্ৰুৱৰাজ মানে তেওঁ ৰজা নহয়, আচলতে তেওঁ এজন মাছমৰীয়া হয়। গতিকে মাছমৰীয়াৰ মুখিয়াল কাৰণে তেওঁক ধ্ৰুৱৰাজ বুলি কোৱা হয়। গতিকে ধ্ৰুৱৰাজে গৈ পেলাই প্ৰস্তাৱটো দিলে যে আপোনাৰ ছোৱালীজনী মই বিয়া কৰিব খোজোঁ। তাৰপিছতে ধ্ৰুৱৰাজে তেতিয়া এটা চৰ্ত দিলে যে আপুনি মোৰ ছোৱালীক বিয়া কৰিব পাৰিব, কিন্তু মোৰ এটা চৰ্ত আছে, বোলে মোৰ ছোৱালী গৰ্ভ যি সন্তান হ'ব, সেই সন্তানেহে মানে ৰাজপাট গ্ৰহণ কৰিব পাৰিব। যদি আপুনি চৰ্তটো মানি লয়, তেতিয়াহ'লে মোৰ ছোৱালী দিয়াত আপত্তি নাই। তাৰপিছতে ৰজাইটো মানি ল'ব নোৱাৰিলে, গতিকে গুচি আহিলে। আহি পেলাই ঠিক তেনেকৈ মানে সিংহাসনত বহি পেলাই মন মাৰি থাকে, ৰাজকাৰ্য চলাই থাকে যদিও মন মাৰি থাকে। তাৰপিছত ঠিক তেনেকৈ থাকোঁতে এদিন বৰপুত্ৰ যে দেৱব্ৰতে মানে দেখা পালে। দেখা পাই পেলাই তেওঁ চিন্তা কৰিছে কিয় এনেকৈ মন মাৰি থাকে দেউতাই। তাৰপিছতেতো মন্ত্ৰীক সুধিলে। মন্ত্ৰীয়ে তেতিয়া কথাখিনি কৈ দিলে যে তেওঁ ৰজা এনেকৈ নদীৰ পাৰত ঘূৰোঁতে এজনী ছোৱালী পাইছিলে, গতিকে ছোৱালীজনীক বিবাহৰ প্ৰস্তাৱ দিছিলে দেউতাকৰ ওচৰত, কিন্তু দেউতাকে এনেকুৱা এটা চৰ্ত দিলে। তাৰপিছতে কি কৰিলে, দেৱব্ৰতে মানে সৈন্য সামন্ত লৈ পেলাই আকৌ সেই ছোৱালী দেউতাকৰ ওচৰত গ'ল। গৈ পেলাই সুধিলে যে আপোনাৰ ছোৱালীজনী আমাৰ দেউতালৈ বিয়া দিব লাগে, আপুনি দিবনে নি? তেতিয়া সেই একেই চৰ্তই মানে তেওঁ দিলে। তেতিয়া তেওঁ মানে সেই চৰ্ত মানি ল'লে। দেৱব্ৰতে সেই চৰ্তটো মানি ল'লে যে ঠিক আছে, আপোনাৰ ছোৱালী মোৰ দেউতালৈ দিয়া হ'ব, আৰু মই কোনোদিন জীৱনত বিয়া নকৰোঁ আৰু কোনোদিন কেতিয়াও ৰাজসিংহাসনত নবহোঁ। এই চৰ্ত তেওঁ মানি লৈ পেলাই ছোৱালীজনীক লৈ আহিলে। গতিকে সেই তেতিয়াৰ পৰা যেতিয়া তেওঁ এই চৰ্ত মানি পেলাই ভীষণ প্ৰতিজ্ঞা কৰিলে, সেই প্ৰতিজ্ঞা কৰাৰ কাৰণে তেওঁৰ নামটো সেইদিনাৰ পৰা ভীষ্ম হৈ উঠিল। গতিকে এতিয়া যিজনী ছোৱালী বিয়া কৰিলে, এই ছোৱালীজনীনো কোন আছিলে সেইটো বিষয়েও আমি অকণমান জনাটো দৰকাৰ। যে সেই ছোৱালীজনী আছিলে, তাইৰ নাম আছিলে মৎস্যগন্ধা। গতিকে মৎস্যগন্ধা ক'ৰ পৰা, মাছৰ পেটৰ পৰাহে জন্ম হৈছিলে। গতিকে এজন ৰজাৰ ঔৰসৰ পৰা তেওঁ জন্ম হৈছিলে, আৰু তেওঁ সেই ৰজাৰ জীৱন কঠীয়াখিনি এজনী মাছে খাই পেলোৱাৰ কাৰণে সেই মৎস্যগন্ধাৰ জন্ম হৈছিলে। গতিকে সেই যিজনী মৎস্যগন্ধাৰ
জন্ম হৈছিলে যিজনী মাছে সেই ৰজাৰ জীৱন কঠীয়াখিনি খাইছিলে গতিকে সেই মাছজনীনো কোন আছিলে সেই মাছজনীও আছিলে আকৌ কোন স্বৰ্গৰ এজনী অপেশ্বৰী আছিলে তাইৰ নাম আছিলে অদ্ৰিক গতিকে অদ্ৰিক অপেশ্বৰীয়ে নদীত মাছ হৈ পেলাই মাছৰ ৰূপ ধৰি পেলাই ঘূৰি থাকোঁতে হঠাৎ তাৰমানে তেওঁ জীৱন কঠীয়া টোপোলাটো খালে আৰু খোৱাৰ পিছতে তেওঁ গৰ্ভত তাৰমানে গৰ্ভ হ'ল তাৰপিছতে সেই মাছজনী আকৌ সেই ধিৱৰাজ বোলা মানুহজনে জালত মানে ধৰি পেলালে ধৰোঁতে তাৰমানে কি হ'ল ৰজাৰ ঘৰত আনিলে মাছজনী যেতিয়া ফালিলে এহাল ল'ৰা ছোৱালী ফালে যে ল'ৰাটো সেই ৰজাজনে ৰাখি দিলে আৰু ছোৱালীজনীক সেই মাছমৰীয়াজনকে দি দিলে গতিকে সেইকাৰণে সেই মাছমৰীয়াজনৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ কাৰণে তাইৰ নাম আছিলে আচলতে মৎস্যগন্ধা কিন্তু তাইৰ নাম আৰু বেলেগো আছে গতিকে তাৰপিছতে কি হ'ল সেই মাছমৰীয়াজনৰ ঘৰতে ছোৱালীজনী লাহে লাহে ডাঙৰ হ'ল হৈ পেলাই দেউতাকৰ লগত মাছ মাৰিবলৈ লওঁতে তেওঁ এদিন হঠাৎ মানে সেই ৰাস্তাৰে এজন মানে মুনি গৈছিলে যে সেই মুনিজনে গৈ দেখিলে নদী এখন আছে পাৰ হ'ব লাগে নাও এখন আছে মানুহ নাই তাৰপিছতে ইফালে সিফালে চাই দেখিলে এজনী ছোৱালী তাতে থিয় হৈ আছে তাৰপিছতে ছোৱালীজনীক মাতি পেলাই সুধিলে যে তুমি কোন বোলে মই আমুক বোলে তুমি নাও চলাব জানা নেকি বোলে মই জানো ময়ে পাৰ কৰোঁ মানুহ তাৰপিছতে বোলে মোক পাৰ কৰিব পাৰিবা বোলে অঁ পাৰিম তাৰপিছতে মুনিক উঠাই লৈ গ'ল সেই মুনিজননো কোন আছিলে পৰাশৰ ঋষিক উঠাই পেলাই তেওঁ নদীখন পাৰ হৈছিলে হওঁতে মানে হ'ল কি নদীৰ মাজভাগতে তেওঁলোকৰ দুয়োৰে গন্ধৰ্ব মিলন হোৱাৰ পিছতে সেইফালে মুনিক পাৰ কৰি দিলে মুনি গুচি গ'ল মৎস্যগন্ধা এইফালে গুচি আহিলে কিন্তু যোৱাৰ সময়ত মুনিয়ে তেওঁক এটা মানে বৰ দি গৈছিলে যে তোমাৰ গা বৰ মৎস্য গোন্ধায় গতিকে তোমাৰ গাটো আজিৰ পৰা যোজন গন্ধা দিলোঁ আৰু তোমাৰ নামটো আজিৰ পৰা মই সত্যৱতী নাম দিলোঁ সেই বুলি পেলাই দি গুচি গ'লগৈ তাইও আহিলে অহাৰ পিছতে সেই তেতিয়া মানে তেওঁ যেতিয়া মৎস্যগন্ধাই যেতিয়া মানে নদীৰ পাৰত আছিলে তেতিয়া মানে সেই শান্তনু ৰজা সেই গোন্ধৰ অনুক্ৰমেহে আহি পেলাই সেই ছোৱালীজনীক বিয়া কৰিবলৈ পাইছিলে তাৰপিছতে হ'ল কি যে যেতিয়া ক্ৰমান্বয়ে মানে মৎস্যগন্ধা হ'ল গৰ্ভৱতী হোৱাৰ পিছতে মৎস্যগন্ধাৰ পৰা কোন জন্ম হৈছিল জানেনে ব্যাসদেৱ জন্ম হৈছিলে ব্যাসৰ 3টা নাম আছে কৃষ্ণ দৈপায়ন ব্যাস বুলি কোৱা হয় গতিকে এই কৃষ্ণ দৈপায়ন ব্যাস বুলি যে কোৱা হয় কিয় কোৱা হ'ল 3টা নাম কিয় পালে তেওঁ আচলতে তেওঁ ভগৱানৰ আন এটা ৰূপ সেইকাৰণে কৃষ্ণ বুলি কোৱা হয় আৰু নদীৰ পাৰত জন্ম হোৱাৰ কাৰণে তেওঁৰ নামটো দৈপায়ন দিয়া হ'ল আৰু 4 বেদ 14 শাস্ত্ৰ মাকৰ অনুমতি সাপেক্ষে যিখিনি গোটেইখিনি সিদ্ধি লাভ কৰিলে সেইকাৰণে তেওঁৰ নামটো কি থোৱা হ'ল ব্যাসদেৱ থোৱা হ'ল